ৰাস ৰাস বুলি এমাহ পাৰ হ'ল, অৱশেষত গৈ এতিয়া ল'ৰাবোৰো ছোৱালী হ'ল। গোপানে গোপী দৌৰিবকে নোৱাৰি, এতিয়াচোন ছোৱালীবোৰেও ল'ৰাক ভালে লাগিছে No, 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 no. You tried it. আপোনালোকৰ মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম। তো গাইজ আজি ড্ৰেছটো দেখি চাই গম পাইছে এটা বৰ বেলেগ লুকত আছো। কাৰণটো চাই গম পাইছে আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই, তেনেহ'লে অলপ কলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি মোৰ ভণ্টি হয় দেই, কালিৰ ভিডিঅ'টোত আছিলে বেষ্ট ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টোত আছে মোৰ মানে ভণ্টি প্ৰেৰণা, হয় নাই? তো বাকী লাইট অফ হৈ গ'ল, তো বাকী ভিডিঅ'খিনি দেখাই আছোঁ তো ভিডিঅ'টো আগতে। নাতিপুৱা আহি এজনী আফ্ৰিৰ গোপীক লগ পালোঁ। এজনী ভাবিছিলোঁ ফৰেনৰ গোপী চুলি তুলি তাই তেনেকুৱাই লাগে, কিন্তু তেনেকুৱা নহয়, তেওঁ বোলে লোকেল গোপী। মইহে আহিছোঁ বহুত দূৰৰ পৰা ইয়াত নাচিবলৈ। কি ক'বা? ভাল লাগিছে নাচি। আৰু ইয়াৰো এটা চেনেল আছে বিকি ব্লগ বুলি, বিকি ব্লগত দুয়োটাই একেলগে ভিডিঅ' বনায়। তো আশা কৰোঁ তাৰ ভিডিঅ'বোৰ চাব, বেছি ভাল লাগে, তো চাপৰ্ট কৰিব বুলি আশা থাকিলে। তো ৰাসখন খুব সুন্দৰ হৈছে, আমি নাচি আছোঁ, দেখাই আছোঁ ভিডিঅ'টো আগতে। তো গাইজ একদম চুলি তুলি কয় মাইকী নিচিনা হৈছোঁ আৰু হাতলৈ কিবা কিবি আঁকিলৈ গোটেই বৰবাদ হৈ গ'ল। তো মানে কাপোৰ চাপোৰ সলাই দিলোঁ, ৰাস শেষ হোৱাই নাই, কিন্তু মই যাব লাগিব ঘৰত, টাইম বহুত হৈ গ'ল। তো পাৰিলোঁ এফালে যোৱা প্লেনিং আছে। তো ভিডিঅ' যেতিয়া সদায় বনাব লাগিব, তো ইমান টোপনি ক্ষতি কৰিব নোৱাৰি, হয় নাই? তো কাইলৈ আকৌ ভিডিঅ' বনাব লাগিব। তো আজিৰ ভিডিঅ'তে ইমানটা সামৰণি, তেনেহ'লে আজিলৈ বাই বাই, গুড নাইট।